নমস্কাৰ সকলোকে, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিও মই কেইটামান অৰ্ডাৰৰ বস্তু দেখাবলৈ লৈছোঁ। দুখন দৰা বৰণৰ ৰুমাল আৰু লগতে এটা হুপ এম্ব্ৰইডাৰী দেখাবলৈ লৈছোঁ। আৰু এই অৰ্ডাৰটো মোক কৰিছিলে মোৰ সৰুকালৰ বান্ধৱী আৰু লগতে মোৰ সখীয়নী চানীয়ে তাইৰ বিয়াৰ বাবে। আৰু এই বস্তুকেইটা মোক তেওঁৰ দৰাৰ বাবে দিবলৈ অৰ্ডাৰ কৰিছিলে আৰু তাই বিচৰা ধৰণেই মই বস্তুকেইপদ বনাই দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু দৰাৰ নাম ঋতুৰাজ আৰু সিও মোৰ বহুত ভাল বন্ধু হয়, তাৰ নামেৰে আৰম্ভ হোৱা লেটাৰটো আৰ হয়, গতিকে তাই ৰুমালখন আৰ এলফাবেট দিয়ে বনাই দিবলৈ দিছিলে আৰু ময়ো তাইৰ বিচৰা ধৰণেই বনাই দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ডিজাইনটো মোৰ নহয়, মই এই ডিজাইনটো চয়নিকা বাৰ পৰা লৈছোঁ। অৱশ্যে তেওঁ বনোৱাৰ ধৰণে ইমান ধুনীয়া হোৱা নাই, হ'লেও মই চেষ্টা কৰিছোঁ বনাই দিবৰ কাৰণে। আশা কৰিছোঁ তাই ভাল পালে আৰু সিহঁতৰ যুগ্ম জীৱন সুখৰ হওক, মই তাৰেই কামনা কৰিলোঁ। আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে।